হাই গাইজ, এতিয়া আজি হ'ল জোৰোণৰ আগদিন আৰু আমি এইখিনি এতিয়া আড্ডা মাৰি আছো। মই পিছফালৰখিনি দেখাই আছো। এয়া আবার দৰা পুৰা টায়াৰ্ড। এয়া জোৰোণৰ পেকিং হৈ গ'ল। কিবা কওক। হেল্ল' ভাল লাগিছে এক্সাইটেড নে? মেহেন্দি লগালো আমি yes বহুত super excited. মাক কওক কিবা। ভাগৰুৱা হৈ গৈছো কাইলৈ কাৰণে এক্সাইটেড নে? কাইলৈ এক্সাইটেড কেতিয়া বোৱাৰীক পাওঁ বোৱাৰী পায় আৰু পিছফালৰখিনি দেখাই আছো। তিনি বিয়া কাইলৈ জোৰোণ যাম আৰু ফূৰ্তি কৰিম নাচিম বিয়া নাবা কাইলৈ কাৰণে ৰেডি। দৰা ছোৱালী এখন যিটো ভোজ হয় তাত মাংসটো মজা লাগে। যাবৰ কাৰণে প্ৰস্তুত, কিন্তু গেছে এনেকুৱা মাৰি আছে একদম দাৰ্জিলিং খাইছো, ক'লা নিমখ খাইছো, পাৰ্চ খাইছো, বিভিন্ন খাই তয়ও কাইলৈ যাম। বহুত মানে উৎফুল্লিত হৈ আছো বিয়াৰ কাৰণে যাবৰ কাৰণে আৰু নেল পলিচ লগাই ষ্টাইল কৰি ৰেডি হৈছো আৰু কাইলৈ জোৰোণৰ কাৰণে ৰেডি নে?